खुलुमबाय प्राइम 24 हेडलाइन स्टुडियोआव आं आमिना सरगियारि 6 जुन खालारखालि कक्राझार जिल्ला गसाइगाव महकुमानि सिङाव थानाय 2 नं हास्राबारि गामिनि गोरिब नखराव जोनोम मोननाय आब्दुर रहमाननि फिसाज्ला मुस्रि रशिदुल आली बिथाङा आसाम हायार माद्रासा आनजादखौ आसामनि 3थि मासियाव उथ्रिनो हादों। बेनि थि मासियाव उथ्रिनो हानायखौ नोजोर होनानै 4 नं जमदुवार बियाबनि बिजाथि मान गोनां रेवरेवा नार्जारी बिथाङा मान बावदों। मोजाङै पास जानो सहाय खालामबाय बिथाङा 91.8% रिजाल्ट लानानै पास जाबाय आरो 3rd पजिशनाव बे स्टेन्ड जानो हाबाय। बेनि थाखाय बिथांखौ कंग्रेचुलेसन होदों आरो बिथां न'खरनि बिमा बिफा गासै परियालखौ धन्यबाद होदों बिथांमोन नाजानायखौ साक्सेस खालामनो थाखाय। आसा खालाम बिथाङा जे दहाय आं रायलायनायाव बुंदों बिथाङा आं डाक्टार जागोन निस्सय डाक्टार जानो हागोन आरो डाक्टार जानानै बे ओनसोलनि बे रायजोनि स्पेसियेल जोंनि बिटिसि ओनसोलनिफ्राय सासे गोरों डाक्टार जाना ओंखारगोन आरो बयजोंबो अनजाग्रा बयजों मोजां मोनजाग्रा बेबायदि मोजां डाक्टार जाना बयखौबो रायजो राजाखौ सिकित्सायाव सहाय खालामनायखौ आसा खालामदों आरो बिथांनो बेस्ट अफ लाक होबाय बेनि नाजानायाव साक्सेस जाथों। ओमफ्राय आजि घरफोरा जोंहा हाई माद्रासा स्कुलर जे फाइनाल परीक्षा এই ঘৰৰ তৃতীয় সন্তান ৰাছিদুল আলী এখেতে 91.8% লৈ পেলাই হাই মাদ্ৰাসাখন তৃতীয় স্থানত ষ্টেণ্ড হৈ পেলাই পাছ কৰিব পাৰিছে। এখেতক মই মোৰ ব্যক্তিগত তৰফৰ পৰা মোৰ ফেমিলিৰ তৰফৰ পৰা মোৰ পাৰ্টি বিপেক দলৰ পৰা এখেতক কংগ্ৰেচুলেশ্যন জনাইছোঁ। কংগ্ৰেচুলেশ্যন আৰু আশা কৰিছোঁ এখেতে আজি যি মনত ধাউতি লৈ কৰি পেলাই এই যি ষ্টেণ্ড তৃতীয় স্থান দখল কৰিব পাৰিছে এইটো এখেতৰ শেষ প্ৰচেষ্টা নহয়, এইটো আৰম্ভণিহে। Yes, forwarded one step, এক step বাঢ়িলে আকৌ বাঢ়িব লাগে আৰু এখেতৰ ইচ্ছা ডক্টৰ হোৱা। আশা কৰিছোঁ এখেতে যি ইচ্ছা লৈ আগবাঢ়িছে নিশ্চয় সাফল্যমণ্ডিত হ'ব। আল্লাহ এখেতক সহায় কৰক মই আশা কৰিছোঁ। আজি আমাৰ মাজত ডক্টৰ বহুত কম আৰু বহুত কম মানুহে ডক্টৰ হ'বলৈ বিচাৰে কাৰণ আজিকালি মানুহবিলাকে বেছি ভাল মানে ড্ৰেছ পিন্ধি ভাল খাই পেলাই মানে কি কয় এইটো বেছি লাক্সাৰিয়াছ লাইফ জীৱন যাপন কৰিব বিচাৰে। ডক্টৰ হ'লে কি কৰিব লাগে বেমাৰীক চাব লাগে, ঘাঁ এইটো চাফা কৰিব লাগে, মৰা মানুহক জীয়াব লাগে, এইবিলাক বহুত কষ্ট বহুত কঠিন কাম। ডক্টৰত কোনো ৰিটায়াৰমেণ্ট নাই, ৰেষ্ট নাই, নামৰালৈকে তেওঁ কৰিব পাৰিব আৰু তেওঁ কোনো ৰেষ্ট নাই। 24 ঘণ্টাও কাম কৰিব লগা হ'ব পাৰে। আপুনি ডিউটি শেষ কৰি যদি মানে শুব বিচাৰে 12টাত কোনোবা ফোন কৰিব যে ছাৰ এইটো মোৰ হয়তো বেমাৰ হৈছে আহক, সোনকালে উঠি যাব লাগে। তো ফেমিলিৰ লগতো পৰিয়ালৰ লগতো নিশ্চয় কেতিয়াবা সংযোগ বিচ্ছিন্ন হৈ থাকিব লগা হয়। গতিকে তেনেকুৱা ব্যক্তি আমি যাক পাইছোঁ তেখেতে দৃঢ় বিশ্বাসেৰে মেডিকেল কৰি ডক্টৰ হ'ম বুলি আশা কৰিছে। এখেতক ধন্যবাদ যাচিছোঁ। আশা কৰিছোঁ এখেতৰ যে ইচ্ছা তাত সাফল্যমণ্ডিত হ'ব আৰু এখেতৰ যে মা দেউতা তেওঁলোকে ইমান ডাঙৰ পৰিয়াল নহয় তথাপিও কষ্ট কৰি পঢ়ুৱাইছে। এখেত সকলোৰো মই ধন্যবাদ যাচিছোঁ, কংগ্ৰেচুলেশ্যন যাচিছোঁ। তেওঁলোকে নিজৰ ল'ৰাক ভালকৈ এনেকুৱা শিক্ষিত কৰি উলিওৱাত সাফল্যমণ্ডিত হ'বলৈ গৈ আছে। গতিকে মই আশা কৰিছোঁ আৰু এই ৰাইজৰ বা এই অঞ্চলৰ ৰাজ্যক মই ধন্যবাদ যাচিছোঁ। এখেতক পঢ়াৰ সহায় কৰিছে এনভাইৰনমেণ্টৰ হিচাপে যেনিবা ব্যক্তিগত বনাবলৈ আমাৰ এতিয়া শান্তি পৰিৱেশ ৰাখি পেলাই এখেতক পঢ়াৰ সহায় কৰিছে। মই সেইকাৰণে ৰাইজকো ধন্যবাদ যাচিছোঁ আৰু বন্ধুজনক আমি ব্যক্তিগতভাৱে মই এখেতক সহায় কৰিবলৈ কথা দিছোঁ। যি কিবা দৰকাৰ হয় মোক ফোন কৰিব পাই যাব, সেইটোৱে আৰু। গতিকে মই অনুৰোধ জনাইছোঁ আৰু এখেতক মই কংগ্ৰেচুলেশ্যন দিয়াৰ লগতে এখেতক অলপ সহায় কৰিব বিচাৰিছোঁ যাতে এডমিশ্যন অলপ সহায় হয়, সেইখিনি মই দিব বিচাৰিছোঁ।
ধন্যবাদ সহায় কৰিছোঁ বা আপোনালোকে আশা কৰিছোঁ সহায় কৰিব আৰু আগন্তুক দিনত এখেতে যদি কিবা অসুবিধা হয় আপোনালোকে গাঁৱে সহায় কৰিব কাৰণ এখেতৰ যে সাফল্যমণ্ডিত যে ছাকচেছ ৰিজাল্ট অকল এখেতৰ কাৰণে নহয় এখেতৰ পৰিয়ালৰ নহয় এইজন ডক্টৰ হ'লে এই গাঁৱৰে ডক্টৰ কি হ'ব অমুক ডক্টৰ ক'ত ডক্টৰ হাছাবাৰী অমুক গাঁৱত অমুক ল'ৰা অমুক গাঁৱৰ পৰা ডক্টৰ এইটো নাম হ'ব না